গাইজ কি খবৰ আপোনালোকৰ মোৰটো বাৰু ভালেই OS দামিনী ব্লগত আপোনালোকক আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আমি এতিয়া ফুৰিব গৈ আছোঁ পাৰ্ক এখনলৈ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু 8 কিলোমিটাৰ মান হ'ব আজি বতৰো ডাৱৰীয়া তথাপিও যাব ওলাইছোঁ আমাৰ বাহঁত আছে পেহীহঁত আছে আৰু যাব ওলাইছোঁ তাত গৈ কি চাম আপোনালোকক দেখাম A few moments later এয়া আমি ঘৰৰ পৰা যাব ওলালোঁ আৰু টেম্পুত গৈ আছোঁ কিন্তু টেম্পুৰ সাউণ্ড অকণ বেছিকৈ আহি আছে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকক কি দেখাব পাৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে A few moments later এয়া আমি আহি পাই গ'লোঁ প্ৰাগ জ্যোতিষ পুৰ আৰু জেগাডোখৰ বহুত ধুনীয়া আপোনালোকো আহিব চাবলৈ মই প্ৰথমবাৰ আহিছোঁ বহুত ভাল লাগিছে চাই আৰু এয়া মই এতিয়া ওপৰত উঠিছোঁ ঘৰখনৰ ওপৰত আৰু তলৰ দৃশ্যটো চাওক কিমান ধুনীয়া এইকেইটা বৌ আৰু বাহঁত গৈ আছে এয়া বাঁহৰ ঘৰটো চাওক কি ধুনীয়া এইকেইটা গোটেইখিনি বাঁহৰে বনাইছে আৰু ওপৰত খেৰ লগোৱা আছে ইয়াত ধুনীয়া ধুনীয়া বস্তু আছে চাগে ভিতৰত যাব নোৱাৰিলোঁ ভিতৰত আৰু এইটো বাঁহৰে বনোৱা আছে ভয় লাগিছে কিন্তু উঠিবলৈ উঠিছোঁ আৰু এইকেইটাত বহিবও ধুনীয়া ধুনীয়া সুবিধা আছে দেখিছেনে এয়া আৰু বাথৰুমো আছে এইফালে বাথৰুম লেডিছৰ কাৰণে বিশেষকৈ বহুতেই প্ৰয়োজন আৰু এয়াইতো ভাইটিহঁতে এইফালে কামো কৰি আছে সিহঁতে জোন লাইট জ্বলি আছে আৰু এইটো চাওক মোৰ পিছ চাইডে বাহঁত ফটো উঠি আছে আৰু ইমান ধুনীয়া ধুনীয়া ঘৰ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই আমাৰ ভণ্টিহঁত জুলি আছে এইফালে পুৰা একদম ফটোশ্বুট হৈ আছে ভাল লাগিছে দেই জেগাডোখৰ চাই একদম আপোনালোকে আহিব ভাল লাগিছে এতিয়া বেছি আৰু ঘূৰা নহ'ল কাৰণ এতিয়া সময় হৈছে 4টা আন্ধাৰ হৈ গৈছে আৰু ডাৱৰীয়া বতৰ এতিয়া উভতি যাব ওলাইছোঁ আৰু ঘৰ কিন্তু ভাল লাগিছে যে জেগাটো চাব আপোনালোকে আহিব একদম বহুত ভাল লাগিছে মই প্ৰথমবাৰ আহিছোঁ তো একদম বহুত ভাল লাগিছে